সকলো কুশলে আছা? আছো। প্ৰত্যেকে সকলো সময়তে সজাগ হৈ থাকিব লাগিব। এই আমি লোহিত বাণৰ ডেকা ল'ৰা, আমি মৰিবলৈ ভয় নকৰো। আমি স্বাধীন যেতিয়া অসমত জীয়াই আছো। আমাৰ দেশৰ মৰ্যাদা, আমাৰ বংশৰ মৰ্যাদা আৰু আমাৰ স্বৰ্গদেৱৰ মৰ্যাদা আমি অটুট ৰাখিব লাগিব। আমাৰ এই অসমৰ জলবায়ু চেঁচা শীতল তপত হৈ উঠিছে। স্বাধীন যেতিয়া হৈ চলা অসমীয়াই নিজৰ অসমীয়াৰ বুকুত মুকলি বতাহ ল'বলৈ অশান্তি পাইছে। যেনেই আমি গান পাতো তেনেই মাথো এটাই শব্দ, সেই সোণৰ অসমখন মোগলে আহি চাৰখাৰ কৰি পেলালে। তাৰ বাবে আমি প্ৰত্যেকে সজাগ হ'ব লাগিব। আমি যিকোনো প্ৰকাৰে মোগলক ইয়াৰ পৰা খেদিবই লাগিব। কিন্তু আমাৰ অসমীয়া সৈন্য যে তেনেই তাকৰ। তথাপিও আমি মোগলৰ সৈতে যুদ্ধ কৰিবই লাগিব। এইখন হেংদাং, পৰম পবিত্ৰ হেংদাঙেৰে অসম আৰু অসমীয়াৰ মৰ্যাদা আমি অটুট ৰাখিম। অসমৰ পূৰ্ণ স্বাধীনতা আমি আকৌ ঘূৰাই আনিম। বুঢ়া লুইতে আকৌ পুনৰ নাচিব ধৰিছে। পৰম পবিত্ৰ এই সিংহাসন হাতত লৈ দেশৰ নামত, ৰাইজৰ নামত, স্বৰ্গদেৱৰ নামত আৰু গোসাঁনীৰ শপত খাই কৈছো, এই হেংদাং কেতিয়াও লাচিতৰ হাতৰ মুঠিৰ পৰা খহি নপৰে। আৰু এই হেংদাঙৰ কোবত সেই মোগলৰ ডিঙি চিঙি পৰিব লুইতৰ বুকুত। মোগলৰ সেনাপতি ৰাম সিংহই 15 তৰুণ সৈন্য লৈ আহিছে আমাৰ আহোমৰ দিশে। শত্ৰু যিমানেই শক্তি নহওক কিয়, প্ৰতিজন আহোম সেনা আৰু সেনাপতি যদি নিজৰ সততাৰে দায়িত্ব পালন কৰে, তেনেহলে আমি এই শত্ৰুপক্ষক পৰাস্ত কৰিবলৈ বেছি সময় নালাগে। আৰু কোনোবা সেনাই যদি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনত, আৰু মনত ৰাখিবা, আমাৰ প্ৰধান চাৱনীবিলাকত যাতে সজাগ হৈ থাকে, সেই কথা সদায় মনত ৰাখিবা। আহোম ৰাজ্যৰ পিনে আগবাঢ়ি আহিছে আৰু তেওঁ কৈছে দৰকাৰ হ'লে বোলে তেওঁ আমাক সৈন্য কৰিব যোগান, আৰু বোলে আমি গুৱাহাটী এৰি গুচি যাব লাগে। ৰাম সিংহই ভাবিছে এই লাচিত ইমান কাপুৰুষ বুলি। সি নাজানে হয়তো আমাৰ অসমীয়া সৈন্য ইমান কাপুৰুষ নহয়। মোগল আহিছে হাজোৰ সমীপতে, গুৱাহাটীৰ পাওঁপক। কিন্তু একে ৰাতিৰ ভিতৰতে গড় সজাৰ কেনেকৈ সম্ভৱ? আজি ৰাতিটো আছে ডাঙৰীয়া, আজি ৰাতিৰ ভিতৰতে ঘৰ নিৰ্মাণ কৰিব লাগিব। আৰু তাৰ পাছত সিহঁতক বুজাই দিম অসমীয়াৰ সৈন্য ইমান কাপুৰুষ নহয়। দিনে ৰাতিয়ে কাম কৰি কৰি বনোৱা সকলো ভাগৰি পৰিছে। কিছুমানে বিশ্ৰাম কৰিছে। মোৰ বৰ ভাগ লাগিছে। ময়ো অকণমান বিশ্ৰাম কৰিহে লওঁ।
ঐ আৰে উঠ ঐ কাপুৰুষ উঠ সতটো আহি বাৰীৰ ঢাপ পালেহি আৰু তহঁত শুই আছ আৰে উঠ ঐ তহঁতৰ ওপৰতে গোটেই অসমীয়াৰ সন্মান জড়িত হৈ আছে আৰে উঠ নাই তহঁতক মই এনেকৈ এৰি নিদিওঁ তহঁতৰ ওপৰত শাস্তি ল'ম মই মোমাই বৰফুকন ডাঙৰীয়া বৰফুকন ডাঙৰীয়া বৰফুকন ডাঙৰীয়া তোমাক মই ৰাতিৰ ভিতৰতে ঘৰ নিৰ্মাণ কৰিবলৈ দিছিলো আৰু তুমি নিজেই গৈ আছা লগতে সৈন্যসকলকো শুৱাই থৈছা মোৰ ভুল হৈছিল মোৰ ভুল হ'ল মোক ক্ষমা কৰি দিয়ক বৰফুকন ডাঙৰীয়া মোক ক্ষমা কৰি দিয়ক কোনো ক্ষমা নাই কোনো দয়া নাই মোক ক্ষমা কৰি দিয়ক কোনো ক্ষমা নাই মোক ক্ষমা কৰি কোনো দিয়ক দয়া নাই মোক ক্ষমা কৰি দিয়ক এখনকৈ মোমাই দিয়ক। নহয় জানো সেই ঘেন্দানতকৈ মোমাই নহয় মোক জানো ক্ষমা কৰি দিয়ক মোক ক্ষমা কৰি দিয়ক এই মুগ তহঁত ইয়াৰ পৰা গুচি যা দেখিছ নহয় কেনেকৈ কেনেকৈ মই মোৰ নিজৰ মোমাইক ৰাঙলী কৰিছো তহঁতকো এটা এটাকৈ ৰাঙলী কৰি দিম নাভাবিবি অসমীয়া ইমান দুৰ্বল বুলি আমি যুঁজিম আমি তহঁতৰ বিপক্ষে যুঁজিম এবাৰ দুবাৰকৈ তহঁত 17 বাৰ তহঁতে আক্ৰমণ কৰিছ এইবাৰ তহঁতক নেৰিম এই শৰাইঘাট ৰণেই হ'ব অসমৰ ভৱিষ্যত আহোমৰ বৰটোপৰ গুলিৰ শব্দত হাজাৰ হাজাৰ মোগলৰ মৃত্যু হ'ল বৰফুকনৰ যুদ্ধৰ কৌশল দেখি ৰামসিংহৰ তবত সোমালে ৰামসিংহই ব্ৰহ্মপুত্ৰৰ বুকুৱেদি পলায়ন কৰিলে 1671 চন